দিয়ে আছে শেষ হৈ যাব লাগে তাতে। কিন্তু এটা বেয়া খবৰ, আৰু ভৱিষ্যতে যাতে এনেকুৱা কলংকিত দেৱালী নাহক তাৰে কামনা কৰি আজিৰ এই হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বি দিছ ব্লগ। আৰু গাইজ আজি 24 অক্টোবৰ দেৱালী, আৰু আপোনালোক সকলোকে মোৰ এই ইউটিউব চেনেলটিৰ তৰফৰ পৰাই দেৱালীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি দেৱালীৰ আমাৰ ইয়াত কেনেকুৱা কি পৰিৱেশ হয় আপোনালোকক এই ব্লগটোত দেখুৱাম, আৰু কেনেকুৱা কি ডেক'ৰেশ্যন কৰোঁ কি কৰোঁ সকলোখিনি দেখুৱাম, চাই থাকিব দিয়ক গাইজ। সেয়া চাওক গাইজ, কলপুলি পুতিলে, আৰু এইফালে আমাৰ পদূলিমুখতো কলপুলি পুতিব লাগে। যামেই আৰু কলপুলি আনিব, আপোনালোকক দেখুৱাম কেনেকৈ কলপুলি আনো। গাইজ এতিয়া মই দেৱালীৰ বাবে কলপুলি আনিব গৈ আছোঁ, হাতত দাও লৈ কলপুলিৰ সন্ধানত। আৰু সেই কাতি বিহুৰ দৰে সৰু মৰম লগা কলপুলি হ'লে নহ'ব এইবাৰ, যিহেতু দেৱালী আমাৰ ইয়াত দুদিন কলপুলিটো ৰাখিব লাগিব, আৰু কলপুলিটো ডাঙৰ দীঘল ব্ৰুজ খালিফা টাইপৰ হ'ব লাগিব, নহ'লে আমাৰ ইয়াত ৰাস্তাই ঘাটে যেনেকুৱা এই ভকুৰা ছাগাল সাৰ দমৰা চমৰা ঘূৰি থাকে, বগৰাই খাব গাইছ কলপুলিটো। সেইকাৰণে ডাঙৰ দীঘল অলপ ব্ৰুজ খালিফা টাইপৰ কলপুলিৰ সন্ধানত গৈ আছোঁ। চাই থাকক গাইছ কেনেকুৱা ব্ৰুজ খালিফা টাইপৰ কলপুলি পাওঁ, আপোনালোকক দেখুৱাম, চাই থাকক। গাইছ বহুত দেৰি বিচাৰাৰ ফলত ব্ৰুজ খালিফা টাইপৰ এডাল কলপুলি পাই গ'লোঁ। এইডাল গাইছ মানে বহুত দেখিছোঁ ডাঙৰ দীঘল, কিন্তু মানে জুতি নাই, চকলবোৰ জুতি নাই। এডাল অলপ ভাল লাগিছে, অলপ ভাল লগাও হ'ব লাগিব, ডাঙৰ দীঘল হ'লে কি হ'ব, অলপ ভাল লগা হ'ব লাগিব। এইডাল পাই গ'লোঁ, আৰু এইডাল কাটি মেলি দেখুৱাই আছোঁ। এইডাল ভালে লাগিছে মোৰ মনে বিচৰা ধৰণৰ, দিয়ক। গাইছ মই যে কৈ আছোঁ ব্ৰুজ খালিফা টাইপৰ কলপুলি, এইডালৰ কথাকে কৈ আছোঁ। চাওক না গাইছ কি বম কলপুলি হয়, আৰু এই বম কলপুলিটো ধৰি কোনে আছে চাওক না গাইছ, বছ জমনি হৈ গ'ল এইখিনি। গাইছ ব্ৰুজ খালিফাটো এতিয়া আমাৰ পদূলিমুখত স্থাপন কৰি দিলোঁ। এই চাওক গাইছ, এইটো ব্ৰুজ খালিফা বহুত ডাঙৰ দীঘল ওখ পাখ, বহুত ধুনীয়াকৈ পুতি দিলোঁ। এয়া ভালকৈ দেখুৱাই আছোঁ। গাইছ এই সস্তা ব্ৰুজ খালিফাটোক মুম্বাইত থকা মুকেশ আম্বানীৰ ঘৰটো কিজানি পাত্তা নাপায় ন, নাই বেছি হৈ গ'ল অলপ। আৰু এইফালে চাওক গাইছ, এইফালে এই বনবিলাক চাচি দিছোঁ। কিয় চাচি দিছোঁ ৰাতি গম পাব, ৰাতি এটা ধুনীয়া ডেক'ৰেশ্যন কৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো চাই থাকক গাইছ। সেই গাইছ দেৱালীৰ কাম বন কৰি এতিয়া গা পা ধুলোঁ, কিন্তু এটা বেয়া খবৰ, বেয়া বৰষুণ দিছে গাইছ। ৰাতি দেৱালী কি কৰে গম নাপাওঁ, আৰু বৰষুণৰ কাম কৰি থাকক, আমিও আমাৰ কাম কৰি থাকোঁ। বৰষুণ আহিলেওতো দেৱালী পালন কৰিবই লাগিব, বছৰৰ মূৰত এবাৰ আহে দেৱালী, পালন নকৰিলে কেনেকৈ হ'ব। আৰু এতিয়া লাইটৰ ডেক'ৰেশ্যনখিনি কৰোঁ, আৰু যোৱাবাৰৰ লাইটবোৰ গোটেইবোৰ বেয়া হৈছে, আৰু এতিয়া চকলৈ যাওঁ, লাইটবোৰ কিনি আনো, কানেকশ্যন দিওঁ, ধুনীয়াকৈ ডেক'ৰেশ্যন কৰোঁ। আৰু ৰাতি যদি বতৰ ভাল হয়, বৰষুণ কমে, আপোনালোকক দেখুৱাইছোঁ ৰাতিৰ ডেক'ৰেশ্যনখিনি। যদি বৰষুণ নকমে কি কৰিম, উপায়টো নাই, তথাপিতো চাওঁ গাইছ কি কৰিব পাৰোঁ। বৰষুণ কমিলে ভাল আছিল, দিয়ক। সেই গাইছ বৰষুণত ভিজি মই এইমাত্ৰ চকৰ পৰা ঘৰ আহি পালোঁ, আৰু লাইটবোৰো আনিলোঁ। চাওক গাইছ এইবিলাক লাইটবোৰ আনিছোঁ হয়, এতিয়া কানেকশ্যন দিওঁ নে নিদিওঁ তাকে ভাবিছোঁ। মানে বৰষুণ ক্ৰমান্বয়ে বাঢ়িহে গৈ আছে, কমাৰ একো নামেই লোৱা নাই। আৰু এই দেৱালীত বৰষুণ আজিকালি ক'তো দেখাও নাই, শুনাও নাই। দেৱালীতো বৰষুণ আহেনে, কি যি হ'ব আৰু দিয়ক। চাই থাকক কি বা ডেক'ৰেশ্যন কৰিব পাৰোঁ, লাইটবোৰ কানেকশ্যন দিব অলপ চেষ্টা কৰিম। এই বৰষুণত ভিজি কিনো কৰি থাকিম। সেই গাইছ যোৱাকালি আৰু ভিডিঅ' বনোৱা নহ'ল দিয়ক, কিনো বনাম ভিডিঅ', বেয়া বতাহ বৰষুণ, চাৰিওফালে অন্ধকাৰ পৰিৱেশ। আৰু এইফালে চাওক গাইছ কলপুলিকেইটা হালি গৈছে, বহুতৰেতো হালি গৈছে, আৰু বহুতৰে ঘুমায়ো আছে। কিন্তু আমাৰ এই শক্তিশালী হাট্টা কাট্টা ব্ৰুজ খালিফাক
বতাহ বৰষুণে একো কৰিব নোৱাৰিলে। কিন্তু এইফালে আকৌ কিছুমানৰ কলপুলি ঘুমায়ো আছে। গাইজ সেয়া ৱালৰ ওপৰত লেমৰ নিচিনা দেখিছেনে? আৰু এইফালেও দিছোঁ আৰু বহুত দিলোঁ হয়। যোৱাকালি যে বন চাচিছিলোঁ তাত মানে বহুকেইটা দিম বুলি ভাবিছিলোঁ, বহুত ধুনীয়া লগা হ'ল হয় যদি বৰষুণ নাহিল হয়, আপোনালোকক দেখুৱালোঁ হয়। আৰু এইফালে চাওক গাইজ, ৰ'বক এইফালে চোৱাৰ আগতে মই এটা কথা কৈ লওঁ, মানে আমাৰ পদূলিমুখত লাইট লগোৱা তেনেকুৱা কোনো ভাল সুবিধা নাই। সেইবাবে এইডাল আৰ্টিফিচিয়েল গছ লগাই তাত মালা লাইট লগাই এটা ডেক'ৰেশ্যন দিব চেষ্টা কৰিছোঁ। চাওক গাইজ, কিনো চাব গাইজ, লাইনে নাই। লাইন থাকিলে আপোনালোকক ভালকৈ দেখুৱালোঁ হয়। আৰু এই ডেক'ৰেশ্যনটোত এটা মেছেজো আছে যে জীৱনত সকলো বস্তু কমফৰ্ট নাপালেও নিজৰ হিচাপত বস্তুটো কমফৰ্ট কৰি ল'ব লাগে, যেনেকৈ মই ডেক'ৰেশ্যনটো কৰিলোঁ। সেই গাইজ হ'ব দিয়ক, এই বৰষুণত ভিজি ভিজি কিমাননো ভিডিঅ' বনাই থাকিম। কিনকিনীয়া বৰষুণ ইলে ডেক'ৰেশ্যন মাৰ গলি। মই এতিয়া যাওঁ কম্বলৰ তলত সোমাই গৈ, আৰু আপোনালোকেও সোমাই আছে যে সোমাই থাকক, নলবো নদিনে দিয়ক গাইজ। গাইজ আপোনালোকক আমাৰ ইয়াৰ দেৱালীৰ পৰিৱেশটো দেখুৱালোঁ। জানো জুতি হোৱা নাই একো, তথাপিও দেখুৱালোঁ। আৰু পূৰ্বৰ পৰা শুনি আহিছিলোঁ যে দেৱালী পোহৰৰ উৎসৱ, কিতাপতো পাইছিলোঁ দেৱালী পোহৰৰ উৎসৱ, কিন্তু এইটো কথা যেন এইবাৰ মিছা মিছা লাগিল। চাৰিওফালে অন্ধকাৰ, ক'বলৈ বেয়া শুনি, কিন্তু এইবাৰ দেৱালী অন্ধকাৰৰ উৎসৱ, বতাহ বৰষুণৰ উৎসৱ। সঁচা কথা ক'বলৈ গ'লে আপোনালোকক এনেকুৱা এটা ভ্লগ দিম বুলি আশাই কৰা নাছিলোঁ। মানে মনত বহুত কিবা ভাবি থৈ দিছিলোঁ, আৰু আমাৰ এইফালে যিহেতু দেৱালী দুটা ভিডিঅ' দিম বুলি ভাবিছিলোঁ। আৰু আমাৰ ওচৰতে এখন কালী পূজা হয়, তালৈ গৈ আপোনালোকক তাৰ পৰিৱেশ দেখুৱাম বুলি ভাবিছিলোঁ, আৰু পোহৰৰ ডেক'ৰেশ্যন আৰু বহুত কিবা কিবি দেখুৱাম বুলি ভাবি থৈ দিছিলোঁ। কিন্তু ভবামতে একোৱেই নহ'ল। বৰষুণ, নন ষ্টপ বৰষুণ, ঘৰৰ পৰা ওলাবই পৰা নাই গাইজ, বেয়া বৰষুণ। আৰু বৰষুণটো বৰষুণেই, তাকো লাইনো নাই, চাৰিওফালে অন্ধকাৰ আৰু বৰষুণ। মানে বৰুণ দেৱতাৰ এটাই মতলব, এইবাৰৰ দেৱালী অন্ধকাৰ হৈ থাকিব লাগে, চাৰিওফালে আন্ধাৰ আৰু বৰষুণ। আৰু আপোনালোকক যে আমাৰ পদূলি মুখখনৰ এটা ক্লিপ দেখুৱাইছিলোঁ, তেতিয়াও বৰষুণ দিয়ে আছিল, কিনকিনীয়াকৈ হ'লেও দি আছিল, অলপো কমা নাই গাইজ, 1 ছেকেণ্ড ৰেষ্ট নাই, বৰষুণ দিয়ে আছে, শেষ হৈ যাব লাগে তাতে। কিনো কম আৰু গাইজ, কালিও বৰষুণত ভিজি ভিজি লাইটবোৰ আনিলোঁ, আৰু আজিও বৰষুণত ভিজি ভিজি লাইটবোৰ লগালোঁ, কিন্তু গধূলি লাইনেই নাই। গাইজ লাইন নাছিল হয়, কিন্তু 5 মিনিটমান আগত 2 মিনিটমানৰ কাৰণে লাইনটো আহিছিল, আৰু তেতিয়া মই বৰষুণত ভিজি ভিজি হ'লেও এটা শ্বট লৈছিলোঁ। চাওকচোন গাইজ কেনে কি ডেক'ৰেশ্যন কৰিলোঁ। তেনেকুৱা একো বিশেষটো কৰিব নোৱাৰিলোঁ হয়, যেনেকুৱা এটা বৰষুণ, তথাপিতো কিবা অলপ কৰিলোঁ। চাওকচোন গাইজ, এই শ্বটটো চাওক। আৰু গাইজ আজিৰ ভিডিঅ'টো ইমানেই, আৰু ভৱিষ্যতে যাতে এনেকুৱা কলংকিত দেৱালী নাহক তাৰে কামনা কৰি আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আৰু গাইজ ভিডিঅ'টো ভাল লাগিলেও নালাগিলেও এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নিজৰ বুলি, আৰু অলপ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, নতুন চেনেল হয়।